হেল্ল' গাইছ, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাগে অকণমান দীঘল হ'ব দেই। তাৰপিছতে এই ভিডিঅ'টো আছিল কালি আমি গৈছিলোঁ মামাৰ ঘৰলৈ, মানে বাইক লৈ যোৱা নাছিলোঁ, গাড়ীত গৈছিলোঁ। এইফালে আহি পালোঁহি, গাড়ীৰ কাৰণে ৰৈ আছোঁ, গাড়ী নাছিলে। তাৰপিছত ৰ'দটো ইমান বেছিকৈ দিছে, তাৰপিছতে গাড়ীৰ কাৰণে ৰৈ আছোঁ। এইজনে আকৌ মানে টেবলেট এটা আনিবলৈ গৈছিলে। তাৰপিছতে এইফালে বাছ ৰখাই থোৱা আছে, উঠিম আৰু মানে ৰৈ আছোঁ। আৰু মানে মোৰ টেবলেট নহ'লে মই গাড়ীত যাব নোৱাৰোঁ, এইটোৱে ভমিট টেবলেট লৈ লৈছোঁ, ভমিট টেবলেটটো। তাৰপিছতে এয়া গাড়ীত উঠিলোঁ, উঠি মানে হাজমোলা লৈ লৈছোঁ। হাজমোলাতে গলিয়াই গলিয়াই আহি থাকোঁ আৰু মানে বেছি সময় মই খাব নোৱাৰোঁ। তাৰপিছতে এয়া গাড়ীৰ পৰা নামি খোজকাঢ়ি আহি আছোঁ। কিন্তু কি জানেনে, গাড়ীত আহি থাকোঁতে মানে গাড়ীখন যে এবাৰ ৰখাই এবাৰ মানে যায়, এবাৰ ৰখাই এবাৰ যায়, এনেকৈ কৰি গ'লে মানে মোৰ মানে কি হৈ যায় মই নিজে গম নাপাওঁ, কিবা এটা হৈ যায়, বম চমি লাগি যায়। তাৰপিছতে মামাৰ ঘৰ গৈ পালোঁগৈ, তাত চাহ তাহ দিলে, খালোঁ। ময়ো লাগিছোঁ বাৰু, কিন্তু প্ৰথমতে সিহঁতৰ তাতেই খাই লৈছোঁ। আৰু এই কুকুৰটো দেখিছেনে, মানুহ নাথাকিলে সি নাথাকে, সেইকাৰণে তাক ওচৰত ৰখাই লৈ খুৱাই মানে ধৰি থাকিবলগীয়া হৈছে। তাক যদি এক্সট্ৰাকৈ ভিতৰত সোমাই থৈ দিয়া থাকে নহয়, চিঞৰ বাখৰ লগাই থাকে আৰু মানে য'ত ত'ত মুখ দি দিয়ে যে, সেইকাৰণে তাক তেনেকৈ ধৰি থকা আছে। এইফালে এয়া ভকত আহিছে আৰু নাম গাব। তাৰপিছতে এইফালে মানে চাহ তাহ লাগি থাকোঁতে তেনেকৈ ভিডিঅ' কৰিব পৰাই নাই বাৰু। পাছত এয়া শেষ হ'ল, হোৱাৰ পিছত এইফালে প্ৰসাদ বিলাই আছে, আৰু এয়া প্ৰসাদ বিলাই আছে। মই ইমান প্ৰসাদ নাখাওঁ, এনেই অকণমান খাইছোঁ। তাৰপিছতে এইফালে দৈ গাখীৰ, কোমল চাউল আৰু গুড়, মানে কোমল চাউল নোখোৱাৰ কাৰণে চিৰা মুড়িও আছে বাৰু, কিন্তু মই জলপান নাখাওঁ। তাৰপাছতে আমি তাৰপৰা ওলালোঁ, এয়া গাড়ীত আমি আহি আমি গ'লোঁ পিকনিক খাবলৈ। পিকনিক এটা আছিলে মানে, কিন্তু কি হ'ব, পিকনিক খাবলৈ যোৱা আমাৰ সময়টো অলপ দেৰি হ'ল। আমাৰ ঘৰতেই বাজিলে 3টামান। তাৰপৰা গৈ বনাই কিনি খোৱালে মানে আমাৰ 6টামান বাজিলে। গাড়ী লাইট জ্বলাই আমি খানা খালোঁ। তাৰপিছতে আহিলে আকৌ নেক্সট দিনা আমি গৈছিলোঁ চেঁচালৈ। চেঁচা মানে একেবাৰে মেইন জেগালৈ যাব পৰা নাই, যিহেতু অলপ মানে খেলি মেলি হৈ আছে, সেইকাৰণে চেঁচা বন্ধ হৈ আছে। তাৰপিছতে এইপিনেদি আহিলোঁ আৰু বেলেগ এজেগালৈ আহিছোঁ, দীঘল দলঙৰ তলত খাবলৈ। তাৰপিছতে এইফালে এয়া পিকনিক প্লেচ পালোঁ। ইয়াত আৰু আছে দেই বহুতখিনি, কিন্তু জেগাখন চাওঁ না, মই আজি প্ৰথম আহিছোঁ চেঁচালৈ, এনেই শুনিহে আছিলোঁ বাৰু। তাৰপিছতে এইফালে এয়া পানী আছে, সিহঁতকেইটা আগত গ'ল, কিন্তু আমি দুটা নগ'লোঁ, ৰৈ দিলোঁ। মানে মোজা চোজা পিন্ধি গৈছোঁ ন, জোতা চোতা পিন্ধি গৈছোঁ, পানীত নামিব নোৱাৰি যে, সেইকাৰণে ৰখি দিলোঁ। এইফালে মানে আমি য'ত ৰৈ আছোঁ তাৰ কাষতেও খানা খাই আছে, আৰু সিফালে কিবা BJP মিটিং হৈ আছে, তাতো কিবা নাচ গান গাই আছে। তাৰপিছতে এইফালে যাওঁ, কিমান ধুনীয়া লাগিছে। তাৰপৰা এইফালে আমি পিকনিক খোৱা জেগাত আহি পালোঁহি। সেয়া মানুহ আগতীয়াকৈ আহি ৰৈ আছে, পাচলি চাচলি। আমি গৈ পালেতো পাচলি চাচলি চব কাটি মেলি আজৰিয়ে হ'ল। আমি 1টামান বজাত গৈছোঁ বাৰু, তেওঁলোক গ'ল 9টামান বজাতে গৈ পাচলি চাচলি কাটি চব ৰেডি কৰি ল'লেগৈ। তাৰপিছতে পাচলি চাচলি কাটি হোৱাৰ পিছত এইফালে এনেই অকণমান চাবলৈ বুলি ওলাই আহিলোঁ। তেওঁলোকে ফটো চটো উঠিলে, মই কিন্তু যোৱা নাই, মই পাহাৰতে ৰখি আছোঁ। তাৰপিছতে এইফালে এয়া ভাত দিলে আৰু খাবলৈ হৈছে, বিলনীয়া বিলায়ে আছে। মানে আমি দুভাগকৈ খাবলগীয়া হৈছে, আধাখিনি আগত, আধাখিনি পাছত, তেনেকৈ খাবলগীয়া আছে, কাৰণ যিহেতু একেলগে বহিবলৈ নাতে। তাৰপাছতে এয়া খাই বৈ আজৰি হৈ আমি অলপ ফটো তুলিলোঁ চবেই। ফটো তুলি মেলি ইয়াত দেখিছানে, খোজ চোজ কাঢ়ি মেলি আহি আছোঁ আৰু। তাৰপৰা খাই বৈ আজৰি হৈ এইফালে ওলাই মেলি আহিবৰ সময়ত ৰিলো বনালোঁ বাৰু কেইটামান মানে মই কেমেৰা ধৰি দিয়া মানুহ নাই, যিহেতু নিজেই ৰিল বনাইছোঁ। তাৰপিছত এইফালে সিহঁতি ফটো মাৰিয়ে আছে, মই আকৌ অকণমান ভিডিঅ' ৰাখি থৈ দিলোঁ। আৰু ইমান ধুনীয়া লাগিছে ন পৰিৱেশটো। কিন্তু এয়া যে দেখিছে যে, মই ফটো মাৰিছোঁ বুলি মানে ফটো মাৰি আছিলোঁ, পজ লৈ, কিন্তু ফটো নুঠিলে, ভিডিঅ'হে ৰৈ গ'ল। তাৰপিছত এয়া বাচন চাচন খাই বৈ আজৰি হোৱাৰ পিছত এয়া বাচন চাচন ধুই আছে দেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ